বেহাৰবাৰী আউটপোষ্ট এৰি ভয়ংকৰ বিপদত পৰিছে জনপ্ৰিয় অভিনেতা সিদ্ধাৰ্থ শৰ্মা আৰু দীপজ্যোতি কেওন, যিসকলক আমি জানো কে ছাৰ আৰু মোহন হিচাপে। বেহাৰবাৰী আউটপোষ্টৰ দুটি জনপ্ৰিয় চৰিত্ৰত অভিনয় কৰি ৰাইজৰ মৰম আকোৱাবলৈ সক্ষম হৈছিল এই দুইজনে। কিন্তু হঠাৎ তেওঁলোক গুচি গ'ল বেহাৰবাৰী আউটপোষ্ট এৰি। সদ্যহতে দুইজনে অভিনয় কৰি থকা বিয়লিৰ বৃন্দাবন নামৰ চিৰিয়েলখনো বন্ধ হ'ব বুলি ঘোষণা কৰিছে সিদ্ধাৰ্থ শৰ্মাই। কি ক'লে তেওঁ চাওঁ আহক। নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ ঋষি এণ্ড আভনি চেনেলৰ এটা নতুন ভিডিঅ'লৈ। ভিডিঅ'ৰ পৰৱৰ্তী অংশলৈ যোৱাৰ আগতে আমাৰ চেনেলত যিসকল প্ৰথমবাৰৰ বাবে আহিছে তেওঁলোকক অনুৰোধ কৰোঁ নতুন নতুন খবৰৰ বাবে ঋষি এণ্ড আভনি চেনেলটো যাতে ছাবস্ক্ৰাইব কৰি দিবলৈ কোনেও নাপাহৰে। সিদ্ধাৰ্থ শৰ্মা আৰু দীপজ্যোতি কেওতে অভিনয় কৰি থকা ৰং চেনেলৰ ধাৰাবাহিক বিয়লিৰ বৃন্দাবন বন্ধ হ'ব বুলি ঘোষণা কৰিছে সিদ্ধাৰ্থ শৰ্মা, অৰ্থাৎ বেহাৰবাৰী আউটপোষ্টৰ কে ছাৰে। বেহাৰবাৰী আউটপোষ্ট এৰি দুয়োজন ঘোৰ বিপদত পৰিল নেকি? চাওঁ আহক কে ছাৰে কি বুলি ক'লে। নিজৰ ছ'চিয়েল মিডিয়া হেণ্ডেলত সিদ্ধাৰ্থ শৰ্মাই লিখিলে, আমাৰ ভুলৰ বাবে বন্ধ হ'ব চাগৈ বিয়লিৰ বৃন্দাবন। ওম চাই ৰাম। সঁচাকৈয়ে নচলিল নেকি বিয়লিৰ বৃন্দাবনখন? কে ছাৰ আৰু মোহনক অসমৰ মানুহে বেলেগ ৰূপত চাবলৈ নিবিচাৰে নেকি? এই সকলো প্ৰশ্নৰ উত্তৰ সিদ্ধাৰ্থ শৰ্মা আৰু দীপজ্যোতি কেওঁতৰ হাততে আছে। আগন্তুক আপডেটসমূহলৈ আমি বাট চাই ৰ'ব লাগিব। ভিডিঅ'টোৰ ওপৰত আপোনালোকৰ মতামত আমি আমাৰ কমেণ্ট বক্সত আশা কৰিলোঁ। আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ। জয় আই অসম।